নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ইয়াৰ ৰাতিপুৱাই সান্দহ চিৰা গুড় দৈ লৈ মই জলপান বাটি খাই ল'লোঁ আৰু তাৰপিছত এয়া দেখিছেনে সাজি কাচি ওলাই লৈছোঁ ৰীল বনাবলৈ যাওঁ পথাৰলৈ। পথাৰত বোলে ধুনীয়াকৈ সৰিয়হ ফুলি আছে, নহ'লে মই ৰীল বনাম ভাবোঁতে সৰিয়হ ফুলি শেষেই হৈ যাব। এয়া পূৰা ওলালোঁ পথাৰলৈ যাওঁ ৰীল বনাবলৈ। আমি একদম পল্টন ওলাইছোঁ ৰীল বনাবলৈ। সঁচাকৈ দেই বৰ ধুনীয়া হৈ আছে। বহুত বছৰৰ মূৰত আহিছোঁ বুলি ক'লেও চাগে ভুল নহ'ব। কেওফালে একদম হালধীয়া হৈ আছে। তাৰপিছত পটাপট ভিডিঅ' বনাই ল'লোঁ। ইহঁত দুটা যে দেখিছে ইহঁতৰ বৰ মাহী হওঁ, পিছে মোক বা বুলিহে মাতে। বেলিও লহিয়ালে আৰু আমিও একদম গান গাই গাই পূৰা আহি আছোঁ ঘৰলৈ বুলি। ই যে দেখিছে ই মোৰ বৰ্তাৰ ছোৱালীজনীৰ ল'ৰা, ই বোলে বডিগাৰ্ড আমাৰ আগে আগে গৈছে। তাৰপিছতে আৰু মেখেলা দাঙি আহি আছোঁ আৰু ঘামি জামি শেষ আহি আছোঁ। কথাও মই যে একে মুখখনে পেটাৰ কৰিয়ে আছোঁ, কিন্তু এইবাৰ শুনাব নোৱাৰি দেই, সেইকাৰণে কাটি দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকে কিন্তু ইনষ্টাগ্ৰামত গৈ মোৰ ভিডিঅ'কেইটা চাবলৈ নাপাহৰিব দেই। আইডিটো মই স্ক্ৰীণতে দি দিছোঁ। আজিলৈ আহিলোঁ, বাই বাই।